তুমি আহি পালা নেকি? যাম মই আহি পালো দে এই মাত্ৰ। ঘৰত ফোন কৰিছানে? নাই আহি পাই তোমাকে আগতে ফোন কৰিছো। বাৰু ঘৰত ফোন এটা কৰিবা। বাবা কৰিম দিয়া। আজি আহি থাকোঁতে কি হ'ল জানানে? কি হ'ল কোৱাচোন। আজি বাছত আহি থাকোঁতে লেডিজ চিটত কেইজনমান ল'ৰা বহি আছিলে আৰু মোৰ ইমানবোৰ বস্তু থকা দেখিও সিহঁতে মোক বহিব চিট নিদিলে জানানে? তোমাৰ বাৰু আজি অলপ কষ্ট হ'ল ন? সেইটো হয়, কিন্তু তুমি চুমা এটা দিলে চব ঠিক হৈ যাব। ৰ'বা তেন্তে। হ'লনে? জান এতিয়া ভাগৰবোৰ চব নাইকিয়া হৈ গ'ল। তুমি কেতিয়াবা ট্ৰেভেল কৰিলে তোমাৰ ওচৰত ছোৱালী থিয় হৈ গ'লে তুমি কি কৰা? মই যেতিয়া ট্ৰেভেল কৰোঁ হা, মোৰ ওচৰত যদি কোনোবা ছোৱালী থিয় হৈ যায় ন, মোৰ তেতিয়া বহুত বেয়া লাগে জানানে? এইটোৱেতো তেতিয়া তুমি কি কৰা? কৰিবলৈ আৰু কি আছে, সিহঁতক দেখা নাপাবৰ বাবে চকুৰ এটা মুদি থৈ দিওঁ আৰু। It's the motherfucking Eagle Double G. Snoop Dogg. You know I'm mobbing with the D.O.